এভৰিৱান ৱেলকাম বেক টু মাই মিনি ব্লগ। সকলোৱে খিচিৰি বনায়, তথাপিও মোৰ ষ্টাইলত এবাৰ বনাই খাই চাব, নিশ্চয় ভাল পাব। প্ৰথমতে মগুৰ, মচুৰ, ৰহৰ দাইলখিনি ধুই ল'লোঁ, চাউলখিনিও ধুই ল'লোঁ জোখমতে, আৰু ইয়াতে আমি দালিখিনি দি দিম এতিয়া। আৰু পানী আপোনালোকে জোখমতে দি দিব, বেছি নহয়। আৰু লগতে আলু দি দিব, আৰু 2 চামুচ নিমখ দি দিম। এতিয়া ইয়াত অকণমান তেল দি দিম। লহালৈকে আমি গেছত দি দিলোঁ। এতিয়া আমি বিলাহী, আদা, নহৰু, পিঁয়াজখিনি মিক্সিত পিচি ল'ম। ব্ৰকলি আৰু গাজৰখিনি অকণমান ভাজি ল'ম তেলতে। সেইখিনি চব্জিখিনি গোটেইখিনি ভাজি পেলাই থৈ ল'ম। ইয়াতে অকণমান এতিয়া একেখন কেৰাহীতে অকণমান ঘিউ দিছোঁ, পিঁয়াজ দিছোঁ, আৰু পেষ্টটো আমি দি দিলোঁ। বিলাহী, আদা, নহৰুৰ পেষ্টখিনি দি দিলোঁ। এইখিনি অকণমান ভাজি ল'ম। কুকাৰটো খোলাৰ লগে লগে অকণমান পানী দি আমি মঠি ল'ম। পেষ্টখিনিত আমি এতিয়া হালধি দিম আৰু খিচিৰিখিনি দি দিম। খিচিৰিখিনি অকণমান উতল লোৱাৰ পিছতে ইয়াতে চব্জিখিনি দি দিম। আপোনালোকে বিভিন্ন চব্জি দিব পাৰে আপোনালোকৰ ইচ্ছা অনুযায়ী।